আছোঁ পিকনিক খাবলৈ। চাওক আৰু বেছি দূৰ নাই, পামেই আৰু কিছু সময়ৰ পিছতে আমি উকিয়াম পিকনিক প্লেচ পাই যাম। চাই থাকক ভিডিঅ'টো, আপোনালোকে ভাল পাব, বহুতেই ভাল পাব চাই। গতিকে আমি পাই গ'লোঁ উকিয়াম। ভিতৰত সোমালোঁ, চাওক বহুত গাড়ী হৈছে, বহুত মানুহ হৈছে আজি। চাই থাকক আপোনালোকক গোটেই দেখাই আছোঁ উকিয়ামত কেনেকুৱা জেগা আছে, বঢ়িয়াকৈ চাই থাকক। চাই ভাল পাব ভিডিঅ'টো, আমি এনজয় কৰিম, আপোনালোকে এনজয় কৰিব ভিডিঅ'টো চাই। এতিয়া আৰু আমি আহি পালোঁৱেই, এই উকিয়ামৰ ভিতৰত সোমালোঁ। চাওক গাড়ীৰ পৰা নামিলোঁ, আমাৰ পুতুলদাই গ'ল গাড়ীৰ পৰা নামি গাড়ী পাৰ্কিং কৰিব ইয়াত। গাড়ী চাড়ী পাৰ্কিং কৰক। ইফালে আমি অলপ এতিয়া আমি যোনখিনি জেগাত পিকনিক খাম সেই জেগাখিনি আমি চিলেক্ট কৰি লওঁ, কোনখিনিত ভাল হ'ব। নদীৰ পাৰতে ভাল হয়নে না ওপৰতে যাওঁ, চাওঁ কোনখিনিত হয়। এতিয়া নদীৰ পাৰত আহি চাব আহিছোঁ, আমাৰ এখেতে দেখাই দি আছে যে সেইখিনিত ভাল হ'ব। তো সেইখিনি আমি দৌৰি যাম, জেগাখিনি বুক কৰি লওঁ, চাই লওঁ ক'ত হয় ভাল হ'ব। মানে ইয়াতে খালি আৰু ভালেই হ'ব, মানে ওচৰতে পানী আছে, মানে বাচন তাচন ধুব, আঞ্জা ধুব সুবিধা হ'ব পানী নথকাৰ কাৰণে। আমাৰ গোটেইমান মানুহ লগ পালোঁ, আহিব লাগছো। কয় ভাই কেনে খবৰ? খবৰ মজা নেকি? পুতুল দা গেলা ক'ত? তাতে জাগা ৰাখবা দিনে ৰখি আছো, কায়ো মানুহ নাই। এতিয়া ক'ত? এতিয়া প্লেচটো ক'ত? এতিয়া আমি প্লেচ এটা পালোঁ। এইখন আমাৰ বলেৰো, এইখন গাড়ী আৰু এখন ট্ৰেভেলাৰ হৈছে, আৰু ট্ৰাকত বক্স আছে দেখাই আছোঁ। ব্ৰেকফাষ্টটো কৰি ল'লোঁ, কণী, কল, তাৰপিছত আপোনাৰ কি বুলি কয় ব্ৰেড বাটাৰ, ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ধৰক দেখাই আছোঁ, তাৰপৰা এনজয় কৰিম দেই। মোৰ লগত আপোনালোকে এনজয় কৰিব, ভিডিঅ'টো চাই এনজয় কৰিব আপোনালোকে।
মোবাইলটো অলপ ওলাই হৈছে ইয়াতে রাজা দারু রাজা তো 1 লাখ লি 1 লাখ লি পুড়িয়ে সব যা 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 আরে ফটো তো তোলে দে বলা नीचे से आओ ना फोटो लो इधर का अकेला अकेली दो आदमी कहां से ले आएगा तो हमारा भी दे दो नहीं ये वीडियो चल रहा है वीडियो है फोटो नहीं है तेरे तो चुन गया हिलतुत ইফালে বেয়া নালাগে না ভালে এইকেইটা শিলৰ কাৰণে শিলকেইটা চাবৰ কাৰণে 10 টকা লৈ তাতে
তো এতিয়া আমি ঘৰলৈ যাই আছোঁ তো ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিব অ'কে বাই আজিলৈ এৰিছোঁ আৰু নেক্সট ভিডিঅ'ত নেক্সট এটা বেলেগ কণ্টেণ্ট লৈ আপোনালোকলৈ এটা নতুন ভিডিঅ' আনি আছোঁ তো মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই